জনাৰাম চক আৰু আপোনাৰ এইফালে কি কয় ইয়াত এখন হায়াৰ ছেকেণ্ডাৰী আছে দাহি হায়াৰ ছেকেণ্ডাৰী তো সেই দুটা ভিডিঅ' বনাব আহিছোঁ কিমান গছ হৈছে আপুনি ইয়াত মোৰ এতিয়া বৰ্তমান হেৰি ডিচি চাৰ্টিফিকেট দিলে হয় 2.5 লাখ গছ পুলি হৈছে বৰ্তমান আমি উপস্থিত হ'লোঁ দাহি হায়াৰ ছেকেণ্ডাৰী এটা ছটা চাইকেলৰ আগৰ ফালে এইকেইটা মোনা আৰু এইটো চিপডাং মানে য'তে গছৰ পুলি ৰোৱা জেগা পায় খুৰাই ৰুই থৈ আৰু পুলি থাকে মোনাত হেল্ল' মই চিন্ময় ৱেলকাম টু মাই ইউটিউব চেনেল আৰু বৰ্তমান আছোঁ মই জনাৰাম চকৰ অলপমান আগতে মানে বৰ্তমান আমি আহিছোঁ ভিডিঅ' শ্বুট কৰিবলৈ জনাৰাম চক আৰু আপোনাৰ এইফালে কি কয় ইয়াত এখন হায়াৰ ছেকেণ্ডাৰী আছে দাহি হায়াৰ ছেকেণ্ডাৰী তো সেই দুটা ভিডিঅ' বনাব আহিছোঁ পিছফালে আছে ৰাজা হাই বলটো হাই আমি আহিছোঁ ভিডিঅ' বনাবৰ কাৰণে এতিয়া বলক যাওঁ এইটো জনাৰাম চকটো অলপ দেৰিকৈ বনাম ফাৰ্ষ্ট আমি গৈ আছোঁ এতিয়া দাহি হায়াৰ ছেকেণ্ডাৰী বলক যাই আছোঁ চলি মতলব নকৰোঁ একদম স্কুলখনত যাই দেখাই আছোঁ তো ৰাইজ এতিয়া আছোঁ আমি জনাৰাম চকত আৰু এইফালে দাদাই গাইড আছে মানে স্কুলত গৈছিলোঁ স্কুলত ভিডিঅ'টো বনাবৰ কাৰণে বাট স্কুলত মানে টিচাৰবিলাক আছে ছোৱালীবিলাক জাষ্ট ঘৰত যাব ধৰিছে আৰু অকণমান দেৰিকৈ যেতিয়া চব খালী হ'ব তেতিয়া ধুনীয়াকৈ বনাম এতিয়া আমি চকটোৰ ভিডিঅ' ল'ম মানে জনাৰাম চকৰ এইখনে দোকান য'ত মই গাড়ী চাই থৈ আপোনাক দেখা পাই আপোনাৰ লগত ফেন তলত বহিছোঁ বহি কিনে যে গাড়ীখনে জমা থ'লোঁ হেলমেটটো থ'লোঁ এতিয়া আমি ভিডিঅ'টো বনাম বলক ৰাজা এতিয়া ধুনীয়াকৈ গ্ৰুপতো মই ইয়াক ফেন অভাৰ কৰি দিম ৰাইজ আমি ভিডিঅ' বনাই আছিলোঁ ইয়াতে জনাৰাম চকত আপুনি জনাৰাম চকটো দেখিছে এইটো চক আৰু ইয়াতে আপুনি এইবিলাক গছ দেখিছেনে এইবিলাক গছ এই ভিডিঅ' লৈ আহি থাকোঁতে গম পালোঁ এইবিলাক গছ বোলে আমাক খুৰাই ৰুইছে খুৰা কিমান গছ ৰুইছে আপুনি ইয়াতে মোৰ এতিয়া বৰ্তমান হেৰি ডিচি চাৰ্টিফিকেট দিলে হয় 2.5 লাখ গছ পুলি হৈছে 3 লাখ মান গাছ পুলি হৈছে কিন্তু কাটা গৈছে এই ৰাস্তাৰ কাৰণে এতিয়া জনাৰাম চকত যিবিলাক গছ আছে সেইবিলাক আপুনি ৰোৱা আলচুকা জনচুকা ডিগিপাৰ মঙললৈ কালেগাঁও পাইছোঁ আজি বহুত জেগাত যাম কিন্তু দৰং পাৰ হৈ যাম আপোনাৰ নামটো মোৰ নাম দিদাৰ আলী গাঁও গৰিয়াপাৰা পোষ্টাবিত জলজলি থানা মঙললৈ দৰং অসম হয় আপুনি চাৰ্টিফিকেট পাইছে গছ পুলি হয় কিন্তু পইচা নাপাওঁ দেই গভৰ্ণমেণ্টে গভৰ্ণমেণ্টৰ পইচা নাপাওঁ কিন্তু কিন্তু গভৰ্ণমেণ্টৰ পইচা পাবৰ কাৰণে মানুহ বহুত কৰি থাকে বহুত কাম মানে কৰি থাকে কিন্তু সেইটোও পোৱা নাই দেই মালিকে কিন্তু স্কুল মন্দিৰ গোৰস্থান যিমান আছে শ্মশান চবতে মানে আপুনি বাৰ্থডে হ'লেও ইয়াতে যিমানবিলাক অনুষ্ঠান আছে চবতে আপুনি যাই কিনে গছ ৰোপণ কৰে এতিয়া এইবিলাক গছৰ বয়স কিমান হৈছে এইবিলাক গছৰ বয়স মানে 3 বছৰ 2005 পৰা ৰুইছোঁ মই 2005 চনৰ পৰা আপুনি এনেকৈ গছ ৰুই আছে তো ৰাইজসকল আপোনালোকে দেখিছে খুৰাজনে কিমান এটা ভিডিঅ' হয় দেখাব কিমান ভাল কাম কৰে চাওক চব জেগাত গৈ গছৰ পুলি ৰুই আছে তেখেতে চৰকাৰৰ পৰা চাৰ্টিফিকেট পাইছে কিন্তু এতিয়ালৈকে এনেকুৱা একো সাহাৰ্য বা পইচা এনেকুৱাকৈ পোৱা নাই যদি এই ভিডিঅ'টো চৰকাৰৰ ওচৰলৈ যায় আপোনালোকে এবাৰ চাব এজন খুৰা ডিচিৰ পৰা এৱাৰ্ডটো পাইছে নামটো কি ক'লে আপোনাৰ আকৌ দিদাৰ আলী জনাৰাম চকতে হয় মঙলৰ পৰা আহি যিটো চক পায় সেইটো হৈছে জনাৰাম চক খুৰাই 5 জুনৰ দিনা স্কুলত গৈ গছৰ পুলি ৰুইছিল চাওক আমি ধুনীয়াকৈ মানে খুৰাই ধুনীয়াকৈ স্পীচ দি কিনে ছাত্ৰ ছাত্ৰীসকলৰ লগত মিলি কিনে ধুনীয়াকৈ গছ ৰোপণ কৰিয়ে থাকে কেনেকুৱাকৈ খুৰাই কৈছে 2005 চনৰ পৰা বোলে গছ পুলি ৰোপণ কৰিয়ে আছে আপুনি ভাবক তো খুৰাই এনেকৈ যেতিয়া গছবিলাক নিজে ৰোৱে গছবিলাক ৰুই উঠিও খুৰাই মানে অকল ৰুই পেলাই অহা নাই চাওক এতিয়া এইডাল বকুলৰ গছ ইয়াতে যে জংঘল হৈছিলে এই জংঘলবিলাক খুৰাই আহি কিনে ধুনীয়াকৈ চাফা কৰি দিয়ে মানে গছডাল ৰুই উঠিয়ে নিজৰ দায়িত্বটো শেষ নকৰে আৰু ধুনীয়াকৈ গছডাল হ'ব লাগিব এইখন যে বেনাৰ দেখিছে এই বেনাৰখন এই খুৰাৰে হয় খুৰাই যিমান গছবিলাক ৰুইছে তাতে প্ৰায় এনেকুৱা বেনাৰবিলাক মাৰি থোৱা আছে আৰু আপুনি চাইকেল লৈ কৰি থাকে বাইক আপুনি নাই চাইকেলৰ পিছত মানে গছৰ পুলিবিলাক বান্ধিলে এনেকৈ পাছত চেকাত থাকে তাৰপিছত আগত পুলি মোনাত ভৰাই ল'লোঁ পোষ্টাৰো তাতে ভৰাই ল'লোঁ চবখিনি খুটি খিলা চব ল'লোঁ চিপিৰাং ল'লোঁ বছ যাই আছোঁ মানে য'ত যোন জেগাত গ'লোঁ আপুনি চাইকেল লৈ ঠিক আছে বাৰু আৰু এই চিপিৰাংখন মই গাঁটা খুন্দা পাকা খুন্দা মানে এইখন চিপিৰাং আপুনি লৈ ফুৰে লগত চাওক এটা ছটা চাইকেলৰ আগৰ ফালে এইকেইটা মোনা আৰু এইটো চিপডাং মানে য'তে ফুৰে জেগা পায় মানে য'তে গছৰ পুলি ৰোৱা জেগা পায় খুৰাই ৰুই থৈ আৰু পুলি থাকে মোনাত ধুনীয়াকৈ এইখন চাইকেল লৈ খুৰাই চব জেগাবিলাক ঘূৰি ফুৰি থাকে চেলুট তো গাইজ আমাৰ জনাৰাম চকৰ ভিডিঅ' বনোৱা হৈ গ'ল এতিয়া আমি ক'ত যাই আছোঁ
ৰাইজ বৰ্তমান আমি উপস্থিত হ'লোঁ তাহি হায়াৰ ছেকেণ্ডাৰী আৰু ইয়াতে এতিয়া আমাৰ এণ্ট্ৰিটো হ'ব মানে ইয়াতে আমি ধুনীয়াকৈ ভিডিঅ' বনাম ঠিক আছে আৰু যিজন খুৰাক মই ভিডিঅ'ত দেখালোঁ আপোনালোকে খুৰাৰ বিষয়ে কি কয় কমেণ্টত ক'ব ইমান ধুনীয়া এজন মানুহ বাপৰে বাপ চব জেগাত গছৰ পুলি ৰোৱে তেখেতে এইবিলাক গছৰ পুলি এনেকুৱাকৈ চব স্কুল অনুষ্ঠানবিলাকত যায় গছৰ পুলিবিলাক ৰোৱে চেলুট মানে ইয়াৰ পৰাই আমিতো একো কৰিব পৰা নাই গছৰ চামি নোৰোৱে তেখেতে একো পইচাও পোৱা নাই চাৰ্টিফিকেট পাইছে বাৰু ডিচিৰ পৰা কিন্তু সেনেকৈ গভৰ্ণমেণ্টৰ ফালৰ পৰা একো পইচা পাতি একো পোৱা নাই তথাপিও ৰুই আছে একেবাৰে বাট এতিয়া এইখন হৈছে দাই হায়াৰ ছেকেণ্ডাৰী ইয়াতে যাওঁ আৰু ইয়াৰে মজা চিনেমেটিক ভিডিঅ' এটা শ্বুট কৰোঁ আৰু কি ভিডিঅ' হয় আপোনালোকে জানে ক'ত চাব লাগে তলত যাব চিন্ময় 709 আহি আছে ক্লিক কৰিব ফ'ল' কৰি ল'ব আৰু ভিডিঅ'বিলাক চাই থাকিব আৰু স্কুলখন এনেকৈ এবাৰ চাওক বাৰু কেনে ধুনীয়া লাগিছে ক'ব এইখন স্কুলখন আহি আছে ৰ'ব ভিডিঅ' কামিং চুন তো ৰাইজ এনেকৈ আমি ভিডিঅ' শ্বুট কৰি আছোঁ আৰু এই স্কুলখনৰ এই বস্তুটো দেখিছেনে এই বস্তুটো কি বস্তু মই ইমান ভালকৈ গম পোৱা নাই কিন্তু বস্তুটো বহুত ধুনীয়া লাগিছে আৰু মই ভিডিঅ' শ্বুট লৈছোঁ এতিয়া স্কুলখন এনেকুৱাকৈ ভিডিঅ'বিলাক বনাইছোঁ এনেকৈ আমি সোমালোঁ ধুনীয়াকৈ এতিয়া ভিডিঅ'বিলাক বনাওঁ আপোনালোকে চাব হাত জোৰ কৰি আপোনালোকলৈ অনুৰোধ মোৰ ব্লগবিলাক চাব ৰাইজ এইখনে হৈছে দাহি হায়াৰ ছেকেণ্ডাৰী স্কুলখন বাউণ্ডাৰীটো অলপ সৰু বাৰু হ'লেও ভাল লাগে ধুনীয়া ধুনীয়া স্কুল বেষ্ট স্কুল এতিয়া ধুনীয়াকৈ ভিডিঅ'টো বনালোঁ ব'লক আৰু এতিয়া আমি ইয়াৰ পৰা যাই থাকিম এইকেইটা ঘৰৰ ক্লিপ ল'ব আছে এইকেইটা ঘৰৰ ক্লিপ লওঁ ৰাইজ আমি এতিয়া আহি মোবাইলৰ লাইট চাইট জ্বলাই দৈ গাখীৰকৈ আছোঁ দৈ বহুত গৰমত দৈ গাখীৰটো মানে অলপ মুক্তি দিয়ে আৰু বুজিছে তো ৰাইজ ফাইনেলি ঘৰ আহি পালোঁ আৰু ধুনীয়াকৈ ভিডিঅ' বনাই দেখালোঁ আপোনালোকে আজি জনাম চব আৰু দাহি হায়াৰ ছেকেণ্ডাৰী ভিডিঅ' বনালোঁ আৰু খুৰাজনৰ কথাও ক'লোঁ ভিডিঅ' চাই কেনেকুৱা লাগিলে ক'ব আগত এটা নতুন জেগাত নতুন ভিডিঅ' এটালৈ কমেণ্টলৈকে বাই বাই ৰাইজ বাই বাই আৰু এনেকুৱা যদি লোকেশ্যনৰ ব্লগবিলাক লাগে কমেণ্ট কৰিব বাই বাই